জুৰিয়া আৰক্ষী থানাত বিদায়ী সভাৰ আয়োজন জুৰিয়া আৰক্ষীৰ। জুৰিয়া আৰক্ষী থানাৰ উপপৰিদৰ্শক মণিৰাম কলিতাক কামপুৰ আৰক্ষী থানাৰ অচি হিচাপে বদলি কৰাত সতীৰ্থ আৰক্ষী কৰ্মীসকলে ফুলাম গামোচাৰে সম্বৰ্ধনা দিয়াৰ লগতে তেখেতৰ উজ্জ্বল ভৱিষ্যত আৰু সুস্বাস্থ্য কামনা কৰে। মণিৰাম কলিতাৰ চাকৰিকালত কম বয়সৰ ভিতৰত এখন আৰক্ষী থানাৰ অচি হিচাপে এয়া প্ৰথম দায়িত্ব পোৱাত সকলোৰে দিহা পৰামৰ্শৰ লগতে আশীৰ্বাদ বিচাৰে কলিতাই। জুৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়োৰ সভাপতিত্বত বিদায়ী সভাত উপস্থিত থাকে জুৰিয়া আৰক্ষী থানাৰ সকলো আৰক্ষী কৰ্মীৰ লগতে উপস্থিত থাকে জুৰিয়াৰ কেইবাজনো সংবাদকৰ্মী আৰু আমচুৰ সদস্যসকল। যেতিয়াই যাক যি বিচাৰিছোঁ, যাৰ পৰা যি হেল্প বিচাৰিছোঁ পাইছোঁ, এতিয়া এনেকুৱা এটা সময়ো গ'ল মোৰ অকলে ইয়াতে গোটেই থানাৰ এলেকা আউটপোষ্ট গোটেই চম্ভালিবলগীয়া হ'ল। সেই সময়ত মোৰ একমাত্ৰ সাৰথি থাকিলে আমাৰ MC ডেকা। গতিকে ডেকা আৰু মই এই দুজনে গোটেই আউটপোষ্ট এই থানাৰ গোটেই অফিচিয়েল ৰেকৰ্ডখিনি আমি দুটা, তাতে আপোনাৰ কম্পিউটাৰ ফাৰুক আছিলে, ভাল ল'ৰা আছিলে, মানে কিবা এটা কেছত যদি সেই সময়ত ফাৰুক নাথাকে মোৰ বহুত অসুবিধা হয়। ফাৰুকক কিবা এটা কৈ দিলে বোলে আজি এইটো আছামী যাব, বছ মই চহীটো কৰিবলৈ ৰৈ থাকে, বাকী চব মানে এৰেষ্ট মেমৰ পৰা ইনস্পেকশ্যন মেমো, মেডিকেল ফৰৱাৰ্ডিং যিমান আছে চব প্ৰিপেয়াৰ কৰি দিয়ে চালানলৈকে, মই খালি চহী মাৰি পঠাই দিব লাগে আৰু কেতিয়াবা অলপ ক্ৰিটিকেল হ'লে কৈ দিব লাগে, এইটো এনেকৈ এনেকুৱা। গতিকে ফাৰুকেও সেই সময়ত আজি নাই যদিও কথাটো উল্লেখ কৰিব লাগিব বা স্মৰণ কৰিব লাগিব। আমি বিদায় দিছোঁ নহয় জানো, তেখেতৰ পৰাই আমি দুই এটা কথা নুশুনাকে আমাৰ সভাটোনো কেনেকৈ ছাকচেছ হ'ব নহয় জানো। তেখেতক অনুৰোধ জনাম, তেখেতৰ এক্সপিৰিয়েঞ্চ আজি মানে থাকিলে তেখেতে কি পালে নহয় জানো, কি এচিভ কৰিলে, সেইটো কথা আমাৰ লগত শ্বেয়াৰ